আৰু বা আপুনি মহিম খুৰা আপোনাক কি কৈছে সেইটো কওকচোন মহিম বৰা যে আপোনাৰ ইনষ্টাগ্ৰামত যে আপোনাৰ ভিডিঅ' বনাই যে হেৰি কৰি থাকে যে আপোনাক যে কৈ থাকিছিলে যে কিবা কিবি তেওঁ বৰ ভাল মানুহ হয় কিন্তু তেওঁ বৰ বঢ়িয়া মানুহ তেওঁ এজন অফিচাৰ মানিব লাগিব কিন্তু তেওঁৰ এটা কথা আছে কি আপোনালোকে বেয়া পাব নেকি নেপাওঁ গড়চেপাত কেইটামান কথাত মই তেখেতৰ দুখ পাইছোঁ কেইটামান কথাত তেখেতক মই দুখ পালোঁ কিয় দুখ পালোঁ অৰ্থ আছে নকওঁ মই ভাগি আচ্ছা তেখেত মানুহজন বৰ ভাল কিন্তু এটা কথা হ'ল মানুহজন শিমলু তোলা পটকৈ মানুহজন উধাটো হৈ যায় তেনেকৈ নহয় গহীন গম্ভীৰেৰে এতিয়া পিছত মহিম বৰুৱাও নাচিছে আৰু লালুক বিহপুৰীয়া ল'ৰা কেইটামান আহিছে মোক কৈছে আপুনি পুৰণা বিহুনাম এটা গাওক গাই দিছোঁ আপুনি হাতী গান গাওক গাই দিছোঁ তাৰপৰা বিহু লগাই দিছে হেৰি দি পেলাই মিউজিক দি বিহু লগাই দিছে সকলো ৰাইজকে পৰিদৰ্শন কৰি চৰণত পৰি বিহু নাচি দেখুৱাই দিছোঁ পুৰণা বিহু নামো গাই দিছোঁ 3টা পুৰণা বিহু নাম গাবলৈ কৈছে অতীজৰ গাই দিছোঁ মা কিন্তু এটাই কথা মই মহিম বৰাক বেয়া নাপাওঁ মই ভাল পাওঁ আৰু ৰাজা লখিমপুৰ ৰাজাক কেনেকুৱা পায় আপুনি ৰাজা বঢ়িয়া ল'ৰা মই ৰাজাকো বেয়া নভুলো ৰাজা ভাল ল'ৰা ৰাজা নিচিনা সভ্যতা অসমত নাই আপুনি ৰাজাক লগ পাইছে নাই আৰে পালে নাই লগ লখিমপুৰ হেঙাৰবাৰী দুৰাতি থাকি আহিছোঁ ফোনত ডেইলি এই জালত দুইটা কথা মই তাকো কথা হৈ থাকে মানে ৰাজাৰ আৰে নমস্কাৰ এনেই ইমানখিনি হোৱা নাই মা অসমৰ ৰাইজে ৰাজাৰ কাৰণে চিনি পালে আপোনাক আৰু এটা কথা অনুৰোধ এতিয়া এখন ফিল্ম শ্বুটিং কৰি আছোঁ চিনেমা বনাইছে নেকি আপুনি হেৰি আমাৰ কি ব্ৰহ্মাজান দানিগাঁৱত 3টা আছোঁ আমি আৰু বাকী গ্ৰুপটো পূজাৰ আগে আশীৰ্বাদ কৰোঁ পূজাৰ আগে এই ফিল্ম দেখিবলৈ পাব ফিল্মখনৰ নাম শ্বুটিং কৰি আছোঁ কি মই মিছা কৈছোঁ সঁচা কিন্তু পৰ্দা নহয় ইয়াত পাব টিভিত পাব ফিল্মখনৰ নাম কি দিব ৰাখিব ফিল্মখন মহাসাগৰ আৰু অপাৰ সাগৰ মজা মহাসাগৰ আৰু অপাৰ সাগৰ পাৰ নাই ধুনীয়া নাম দিছোঁ আদিবাসী ছোৱালী আছে 3জনী আমাৰ অসমীয়া ছোৱালী আছে 3জনী 6জনী আৰু নেপালী ছোৱালী আছে 3জনী কেইজনী হ'ল 9জনী হ'ল আৰু ল'ৰা আছোঁ 9টা মোৰতো বাদ দিয়া ল'ৰা আছে 9টা ফিল্ম শ্বুটিং হৈ আছে আশীৰ্বাদ কৰা পূজাৰ আগে যাতে তোমালোকৰ শ্ৰী ঈশ্বৰকে ফিল্ম আমি মোবাইলত আহি যাব চাম আহি যাব শ্বুটিং হৈ আছে ফিল্ম কোনে কোনে শ্বুটিং কৰিছোঁ গম পাইছা মানুহ 3টা কোন মোৰ ব্ৰহ্মাজান দানিগাঁও এইটো কি চন্দন আৰু উৎপল আৰু ৰাধম গুৰি 3টাই ফিল্মখনৰ আপোনাৰ ককা বুলিহে জানো আপোনাৰ নামটো বিশেষ নাজানোৱে নামটো কওকচোন আপুনি শুনো আজিলৈকে আপোনাৰ নামটো নাজানো ককা বুলিহে চবেই কয় গোবিন্দ হাজৰিকা অল গহপুৰ সমষ্টি গোবিন্দ হাজৰিকা সেইভাগে আমাৰ নাম সেইডালে ঘৰৰ পইচা কেইটা পালেনে টিং লগোৱা পইচা কেইটা নেপালে নাই এতিয়ালৈকে হোৱা নাই সেইকাৰণে যুদ্ধ লাগি আছে মোৰ লগত অকল মোৰে নহয় মা যিমান ঘৰ দিছে চব আধৰুৱা ইফালে সিফালে কওঁ নেকি মই মাতৃভাষাত ইফালে সিফালে ন খোৱাও নহ'ল গু খোৱাও নহ'ল ঘৰবিলাক হ'লনে কিছুমানে কি কৰিছে জানানে পকা ঘৰৰ আশাত পুৰণা ঘৰটো ভাঙি
সেই 200টামান দি হাতী চালি বনাই পৰিয়ালটো লৈ তাত সোমাই আছে, বৰষুণ আহিলে থাকিব নোৱাৰে। কিন্তু পকা ঘৰ আজিলৈকে কিয় হোৱা নাই? কি কৰিছ? কি কৰিছ? ৰাইজক হাজমেণ্ট কেলে দিছ? এফালৰ পৰা বনাই দে, তেতিয়াহে মানিলো। আন নহ'লেও সেই জীৱবিলাকে আশীৰ্বাদ দিলেহেঁতেন, তহঁতে পুৰি নাপালে। মোৰ কংগ্ৰেছৰ দিনত শুনিলো, বেয়া পাইছা নেকি? মোৰ কংগ্ৰেছৰ দিনত যিবিলাক ঘৰ দিছিলোঁ, কাৰোবাক দিছিলোঁ ফুলৱাল, কাৰোবাক দিছিলোঁ হাফ হল পনিয়লি কেঞ্চি বাটাম, এনেকৈ দিছিলোঁ। কিন্তু লগত ঘৰ ৰৈ থাকিবলৈ দিয়া নাই। ঘৰ বনাই পৰিয়াল সোমোৱাই দিছোঁ। টিউবেলবিলাক, পানীৰ টিউবেলবিলাক, চাউল, এই যে দুখীয়া মানুহে খাই চাউল, অন্নপূৰ্ণ, শুনি লোৱা, চব কৈ যাবা দি তোমালোক ঘৰত মোক আগচি ল'লাটো শুনিবলৈ। শুনা, চাউল আমি আনিছিলোঁ, চাউল আমি কংগ্ৰেছে আনিছিলোঁ। কোন দিনত আনিছিলোঁ? 15 দিনত। মই নহয় যে আমি, মই বোলাটো অহংকাৰ হ'ব। আমি মোৰ ইয়াৰ কেমেৰামেনৰ এখন চেয়াৰ। কওক কওক, হৈ যাব, কওক। চাউল প্ৰথম আমি যেতিয়া গোটেই জাতীয় পৰ্যায়ত কংগ্ৰেছ, শুনিলো, জাতীয় পৰ্যায়ত কংগ্ৰেছ কোন আছিলে? ৰিপন বৰা। তেতিয়া আমি ৰাইজৰ ওচৰত পৰি প্ৰণাম কৰি ষ্টেজত আমি অগ্নিকাৰ কৰিছিলোঁ। শুনি লোৱা, সেই পিতা মাতা আপোনালোকক বিনামূলীয়া আপোনালোকক জীৱন গীতে অন্নদান খুৱাম, অগ্নিকাৰ কৰিছোঁ। এই 3 টকীয়া চাউল হয়নে? আমাৰ নাইকিয়া গৰীবৰ কাৰণে, কৰি মেলি খোৱা মানুহৰ কাৰণে এই 3 টকীয়া চাউল, হয়নে? আচ্ছা, তাৰপিছত শুনা, আমাৰ ছাত্ৰসকলৰ অংগনবাড়ী, অন্নপূৰ্ণ খাদ্য, কিতাপ আৰু ইউনিফৰ্ম কোনে দিছিলে? বিজেপি, কংগ্ৰেছে দিছিলে। বিজেপি দিছিল নেকি? বালডাল কেলা বিজেপিয়ে ফলৰ কথা ক'বলৈ আহিছা। কংগ্ৰেছে দিছিলে। এই ছাত্ৰসকলৰ কণ মইনাহঁতৰ, অকণবিলাকৰ অংগনবাড়ী, শুনিলো, অন্নপূৰ্ণ খাদ্য, ইউনিফৰ্ম, বিনামূলীয়া কিতাপ কোনে দিছিলে? কংগ্ৰেছে দিছিলে। বিজেপিয়ে দিছিলে হ'বলা। কেলা